হেল্ল' ফ্ৰেণ্ডছ, এয়া মুড়ি ঘণ্টা মাছৰ মুড়িৰে বনাইছোঁ। বলক চাওঁ কেনেকৈ বনাওঁ মই। এয়া হৈছে মাছৰ মূৰ ফ্ৰাই কৰি থোৱা আছে আৰু মুগৰ দাইল, কেঁচা পিঁয়াজ, নহৰু বটা, নৰসিংহ পাত, কেঁচা জলকীয়া আৰু আদা, আৰু এইফালে কেঁচা ধনিয়া ধনিয়া পাত। আৰু এয়া চাওক, কেৰাহী পাতি দিছোঁ গেছটো অন কৰি, আৰু ইয়াত দিম মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া ইয়াত মাছৰ মূৰখিনি যদিও মই ফ্ৰাই কৰি লৈছিলোঁ, এতিয়া অকণ ভাঙি কেনে আকৌ এবাৰ ফ্ৰাই কৰিম, কাৰণ কিয় ভিতৰত কেঁচা থাকিব পাৰে। মুড়ি ঘণ্টাত মাছখিনি ভালদৰে ফ্ৰাই নহ'লে ভাল নালাগে খাবলৈ। গতিকে মই আকৌ ভাঙি লৈছোঁ সৰু সৰু কৰি। এইখিনি গৰম তেলত আকৌ অকণমান ফ্ৰাই কৰি ল'ম। মই এনেকৈ বনাওঁ, আৰু আপোনালোকে যদি বেলেগ প্ৰচেছত বনায় সেইটো কমেণ্টত জনাব। আৰু মইনো কেনেকৈ বনাম, যদি কোনোবাই নাজানে তেওঁলোকে চাই শিকিব পাৰে, জানাসকলেতো জানেই। বাকী ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, প্লাছ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ মইনো কেনেকৈ বনাওঁ চাব। একদম ইজি প্ৰচেছ, চিম্পলকৈ বনাম মই। খাবলৈ বহুত টেষ্টি হৈছিলে। ইয়াত তেল কেৰাহীত পাতি দিছোঁ, তেল গৰম হৈছে, আৰু ইয়াত দিলোঁ মাছৰ মূৰখিনি। এতিয়া ভালদৰে ইয়াক ভাজি ল'ম। গেছটো অকণমান ল' ফ্লেমত দিছোঁ, কাৰণ মূৰখিনি আগতে ভাজাই আছিল। ভাজা থাকিলে যদি গেছটো মোৰ বেছি হাই ফ্লেমত থাকে জ্বলি যাব। গতিকে ল' ফ্লেমত অলপ অলপকৈ বেছি মুৰমুৰীয়া কৰি ভাজি ল'ম। আৰু মাছখিনি মোৰ ভাজা হৈ গ'ল, আৰু ছাইড কৰি দিছোঁ। মই মাছখিনি আঁতৰাই নথওঁ, তাতেই তেলখিনি মানে পিঁয়াজখিনি দিছোঁ। ইয়াত মিডিয়াম চাইজৰ 2টা পিঁয়াজ লৈছোঁ, আৰু নহৰু বটাখিনি দিলোঁ, নৰসিংহৰ পাতখিনিও দিছোঁ, লগত কেঁচা জলকীয়াখিনিও দি দিলোঁ। এইখিনি এতিয়া ভাজি ল'ম। আৰু পিঁয়াজখিনি ভাজালৈকে মাছৰ মূৰখিনি আৰু ভালকৈ ভাজা যাব। এতিয়া মছলা এড কৰিম। ইয়াত মছলা বৰ বিশেষ এড নকৰোঁ। নিমখ, হালধি দিলোঁ, জলকীয়া গুড়ি, জিৰা পাউডাৰ, এইখিনি, আৰু অকণমান মই দিছোঁ, কি কয়, চিকেন মছলাও দিছোঁ। বাছ এইখিনি মছলা ভালকৈ মিলি যোৱালৈকে মাছখিনি আকৌ ভাজি ল'ম। মাছখিনি উঠাবই নালাগে মানে, আৰু কিছুমানে মাছটো উঠাই থয়, মই উঠাই নথওঁ, তাতেই ভাজি ল'ম তাতে। আৰু এটা বস্তু দিবলৈ মোৰ ৰৈ গ'ল। এতিয়া তেলখিনি মাজত ওলাই লৈ কিনে তাতে আকৌ দি দিছোঁ গোটা জিৰা দুটামান গোটা জিৰা দিছোঁ। কমকৈ দিছোঁ, বেছি দিয়া নাই, কাৰণ গোটা জিৰাৰ ফ্লেভাৰটো বেলেগ, ভাল লাগে। মাছৰ মূৰখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াত মই এড কৰিম দাইলখিনি। মই ধুই থোৱা আছে, গতিকে দাইলখিনি দি দিম। দাইলখিনি যেতিয়ালৈকে দাইলৰ ধোৱা পানীখিনি মানে শুকাই নাযায়, জৰ্জৰীয়া নোহোৱালৈকে দালিখিনি ভাজি থাকিম। কাৰণ মুগৰ দাইলটো কেনেকুৱা হয়, যদি আমি ভালকৈ নাভাজোঁ অলপ বিজলুৱা বিজলুৱা লাগে, আৰু ভালদৰে ভাজি ল'লে ইয়াৰ বিজলটো নাইকিয়া হৈ যায়। ভাজি থাকিম যেতিয়ালৈকে মাছৰ মানে দাইলখিনিৰ লগত মাছৰ মূৰখিনি ভালদৰে ভাজা নাযায়, প্লাছ দাইলটো জৰ্জৰীয়া নহয়, তেতিয়ালৈকে ভাজি থাকিম। অলমষ্ট ভাজা হৈ গৈছে। এতিয়া ইয়াত পানী এড কৰিম। দাইলটো দিয়াৰ পিছত কিন্তু মই গেছটো অকণমান মিডিয়াম ফ্লেমত দিছোঁ, ল' ফ্লেমৰ পৰা অকণমান বঢ়াই দিছোঁ। এতিয়া পানী এড কৰি দিলোঁ। গৰম পানী দিছোঁ, ঠাণ্ডা পানী নিদিব। গৰম পানী দিলে সোনকালেও হ'ব, প্লাছ বেছি ভাল হয় সোৱাদটো। কেঁচা পানীত সিমান সোৱাদ নহয়। পানী অকণ বেছিকৈ দিছোঁ, কাৰণ প্ৰথম পানীতেই দাইলটো যাতে আধা সিজাৰ বেছি হৈ যায়। আৰু এয়া আদাখিনি পিচি লৈ ইয়াত দি দিছোঁ।
ভালদৰে লৰাই ঢাকোন বন্ধ কৰি অকণমান সিজিবলৈ দিম। ঢাকোনটো বন্ধ কৰি দিলোঁ। এতিয়া ঢাকোন বন্ধ কৰি ভালকৈ সিজিব দিলোঁ। ইয়াৰ পানীখিনি শুকাই গৈছে, গতিকে আধা সিজিছে দাইল। আকৌ এবাৰ গৰম পানী দি দিম। এইবাৰ পানী অকণ বেছিকৈ দিছোঁ যাতে আৰু পানী আৰু পাছত দিব লগা নহয়। এবাৰতে দিছোঁ, সিজালৈকে ৰৈ থাকিম। আকৌ ঢাকোন মাৰি দিছোঁ সিজিবৰ কাৰণে, আৰু চাওক সিজি গৈছে অলমষ্ট। ইয়াতে মই এতিয়া ধনিয়া এড কৰি দিম। কাটি থোৱা ধনিয়াখিনি দি দিলোঁ। মই এনেকৈ বনালোঁ। আপোনালোকে কেনেকৈ বনায়, যদি বেলেগকৈ বনায় কমেণ্টত ক'ব, আৰু যদি নাজানে তেনেকৈ ইয়াত চাই বনাব পাৰিব। মোৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভাল লাগিলে ক'ব, লাইক কৰি দিব,